নমস্কাৰ যদি আপুনি ইউপিএসসি বা এপিএসসি পৰীক্ষা দিব বিচাৰিছে তেতিয়া হলে আপোনালোকৰ কাৰণে এটি ভাল খবৰ আছে অৰ্থাৎ ইউপিএসসি আৰু এপিএসসি হৈছে এনেকুৱা এটি পৰীক্ষা যি পৰীক্ষা পাছ কৰিলে বা যি পৰীক্ষাত কোৱালিফাই হলে আপুনি অসমৰ প্ৰশাসনিক বিষয়া হ'ব পাৰিব অৰ্থাৎ এই আপুনি বিডিও হ'ব পাৰিব আপুনি ডিসি হ'ব পাৰিব আপুনি এই এনেকুৱা ধৰণৰ এসডিসি হ'ব পাৰিব বা আপুনি পুলিশ বিভাগৰ উচ্চপদস্থ বিষয়াত নিয়োজিত হ'ব পাৰিব গতিকে যদি আপুনি ভাবিছে যে কি আপোনাৰ ইউপিএসসি বা এপিএসসি দিয়াৰ এটা মানসিকতা আছে বা ইচ্ছা আছে তেতিয়াহলে আপোনালোকে এই ভিডিওটো চাওক বিটিআৰ চৰকাৰে এটি সুন্দৰ পদক্ষেপ হাতত লৈছে এইবাৰ নহয় ইয়াৰ আগৰ পৰা তেখেতসকলে এই কামটো কৰি আছে যে বিটিআৰ চৰকাৰে বিটিএডিৰ অন্তৰ্গত যি 4খন জিলা এই 4খন জিলাৰ পৰা কিছু সংখ্যক ছাত্ৰ ছাত্ৰী তেওঁলোকে এটা প্ৰশিক্ষণৰ কাৰণে পঠায় আৰু এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াভাৱে দিয়া হয় কাৰণ এই পৰীক্ষাটো দিবৰ কাৰণে যিখিনি এই টেকনিক্সৰ দৰকাৰ বা যিখিনি নোটছৰ দৰকাৰ বা যিখিনি তেওঁলোকৰ প্ৰস্তুতি দৰকাৰ ইয়াৰ কাৰণে এটি বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে সমগ্ৰ বিটিচিৰ পৰা 50 জন ছাত্ৰ ছাত্ৰীক বাছনি কৰি তেওঁলোকে বিশেষ এখন ইনষ্টিটিউচনত উচ্চ মানে ভাল এখন ইনষ্টিটিউচনত তেওঁলোকে কি কৰিব ট্ৰেইনিং দিবৰ কাৰণে পঠাব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এপিএসসি বা ইউপিএসসি পৰীক্ষা দিব পাৰিব যোৱাবাৰো পঠাইছিল 50 জন তাৰে 27 জনে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিলিমিনাৰী এক্সামত গতিকে এইবাৰো কি কৰা হৈছে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ পৰা বা নিবনুৱা যুৱক যুৱতীসকলৰ পৰা বা এই ইচ্ছা কৰা ব্যক্তিসকলৰ পৰা আবেদন বিচৰা হৈছে আবেদন আৰম্ভ হৈছে জুন মাহৰ 1 তাৰিখৰ পৰা আজি যেহেতু জুন মাহৰ 7 তাৰিখ ইতিমধ্যে 6 দিন পাৰ হৈ গৈছে আৰু লাষ্ট ডেট হ'ব জুন মাহৰ 15 তাৰিখ অৰ্থাৎ জুন মাহৰ 1 তাৰিখৰ পৰা জুন মাহৰ 15 তাৰিখলৈকে ইয়াৰ অনলাইন এপ্লিকেশন হ'ব অনলাইন এপ্লিকেশন হোৱাৰ পিছত জুন মাহৰ 27 তাৰিখে এটি পৰীক্ষা হ'ব আৰু আগষ্ট মাহৰ 1 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব অৰ্থাৎ সকলোকে যেহেতু পঠোৱা নহয় বহুতে এপ্লাই কৰিব পাৰে বাছি ভাল 50 জন ছাত্ৰ ছাত্ৰীক বা ভাল 50 জন এই ব্যক্তিক কি কৰা হ'ব এই ইউপিএসসি বা এপিএসসিৰ প্ৰশিক্ষণ লবৰ কাৰণে কোচিং লবৰ কাৰণে পঠোৱা হ'ব আৰু তাৰ কাৰণে আপুনি যদি বিচাৰে এই প্ৰশিক্ষণটো বিনামূলীয়াভাৱে লয় এনে যদি আপুনি নিজাববীয়াকৈ প্ৰশিক্ষণ ল'ব যে বহুত টকা খৰচ হ'ব গতিকে আপুনি যদি এটা বিশেষ পৰীক্ষা দিয়ে আৰু বিশেষ কোৱালিফিকেশন থাকে তেতিয়াহলে আপুনি জুন মাহৰ 1 তাৰিখৰ পৰা জুন মাহৰ 15 তাৰিখৰ ভিতৰত এপ্লাই কৰক জুন মাহৰ 27 তাৰিখে এটি পৰীক্ষা হ'ব আৰু এই পৰীক্ষাৰ ফলাফল আগষ্ট মাহৰ 1 তাৰিখে ঘোষণা কৰা হ'ব গতিকে ভিডিওটো যদি কথাখিনি শেয়াৰ কৰিলো আপোনালোকৰ যদি কোনোবা ইচ্ছা কৰে তেতিয়াহলে আপোনালোকে এই এপ্লাই কৰক আৰু পৰীক্ষাটো দিয়ক আৰু লগতে আপোনালোকৰ লগৰ বন্ধু বান্ধৱী সকললৈকেও এই বাতৰিটো শেয়াৰ কৰক শ্ৰোতা ছাৰ্ভেইসকল নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব